জিকে এছামিছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। খিতেকাই আপোনালোক সকলোৱে চায় আৰু খিতেকাইৰ কেইটামান হাস্যমধুৰ চিন মই এই ভিডিঅ'টোত লৈ আহিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব। লগতে যদিহে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত খিতেকাইৰ লিংকটো দি দিছোঁ, আপোনালোকে লিংকত গৈ সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰে। আহিম নেকি 15-20 দিন থাকিবলৈ আহিম, তেতিয়া কি কৰে কৰি থাকবো তাই। চিগাৰেটৰ বাহাৱে তাৰমানে আমাৰ এওঁ চিগাৰেট খাৱা কৰছি, সেইকাৰণেতো ৰাতি ৰাতি কাহি থাকে। আজি ফুজিয়াক ফোন কৰি চব কথা কৈ আছো, চিনি পোৱা নাই, তাইতো একো নাজানে পয়াকৰ বিষয়ে, ময়ে কম তাইক। অ ফুজিয়া, কিনো কৰি আছ তই? এটা কথা হৈছি নহয়, আমাৰ এওঁ আকৌ চিগাৰেট খাৱা কৰছি। অ সঁচাকে কৈছো, মই ৰাতিপুৱা বিচনা চাফা কৰোঁতে গাৰুৰ তলত 1 পেকেট চিগাৰেটৰ বাহা পাইছো। দে হ'ব দে। অ আজি ৰেড চিলি ধোঁৱা খাই তয়া ময়া লাগি যাব লাগব। চিগাৰেট খোৱা জুতি পাব ৰ আজি। অ বুঢ়িয়া বুঢ়িয়া ঐ ভাত হ'লনে নাই? আঞ্জা উকেলি আছে। কেইটা বাবে ভাতে হোৱা নাই, মোৰ ভোক লাগি গেলে। আপুনি কি নাজানে নেকি? একেলগে ভাত বনাই আছো মই। যা সোনকাল কৰ, ভোকত থাকবা পৰা নাই। ৰ ভাতকেইটা যদি হোৱা নাই এডাল চিকি এটা খাই হৈ যায়। ৰ বুন্দিয়াই গম নাপেলিয়ে হোলা ফুজিয়া নাই, ভালে হৈছে। ফুজিয়া থাকিলেতো ক'ৰবাৰ পৰা বাছ পালা হয় চিগাৰেটৰ। কোনে খাইছাৱে চিগাৰেট বুলি ক'লা হয়। এই অলপমান ধৰিবা নোৱাৰি দে, ঠিকে আছে দে। মুখখনত পুৰা একটান মাৰি লৈ ভাতটো খাব যায়। কি নহয় আজি দেখোন বৰ চালা চালা বাছ পাইছো এই চিগাৰেটডাল খাই পেলাই। অৰিজিনা চিগাৰেট খাইছিলো, কোনোদিন চালাৰ বাছ পোৱা নাছিলো। আজি দেখোন কিবা গলটো হুহুৰাই ধৰছি। ক'লা কৈছো মূৰেহে জানো খাই আছো। বেহৰা ধৰছি দেখোনে। নাই নাই আৰু খাবা নোৱাৰা। কি এনেকে ধৰছি? আছো নাই, মোৰ চালা গাছি পানী আনছো নাই। কি হৈছে মোৰ?